নমস্কাৰ বন্ধুসকল, আমাৰ এই এক্সাম প্ৰিপাৰেশ্যন নামৰ চেনেলটিৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক আমি স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আলোচনা কৰিম আমি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাত আহিবলগীয়া বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰকেইটাৰ বিষয়ে। তেনেহ'লে আমি আৰম্ভ কৰোঁ আহক ভিডিঅ'টি। বন্ধুসকল, প্ৰথম প্ৰশ্নটি হৈছে বিশ্বব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটোৰ নাম কি? বিশ্বব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটোৰ নাম কি? উত্তৰটি হ'ব হাইড্ৰজেন। হাইড্ৰজেন হৈছে বিশ্বব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা সেই মৌলটো। ঠিক আছে বন্ধুসকল, এতিয়া আমি আহোঁ তাৰ দ্বিতীয়টো প্ৰশ্নটিলৈ। দ্বিতীয়টো প্ৰশ্ন হৈছে পৰমাণুৰ কোনটো উপাদান কণিকাই পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে? পৰমাণুৰ কোনটো উপাদান কণিকাই পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে? মানে কিবা এটা উপাদান আছে পৰমাণুৰ, যিটো উপাদানে মানে পৰমাণুৰ আকাৰটো নিয়ন্ত্ৰণ বা নিৰ্ণয় কৰে। উত্তৰটো হৈছে ইলেক্ট্ৰন। এই ইলেক্ট্ৰনে কি কৰে? পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে। ঠিক আছে, এতিয়া আমি আহোঁ তাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ। প্ৰশ্নটি হৈছে আটাইতকৈ সক্ৰিয় ধাতুটো কি বাৰু? আটাইতকৈ সক্ৰিয় ধাতুটো কি বাৰু? মানে সক্ৰিয় মানে হৈছে এই ধাতুটো মানে কি হয়, মানে সকলোৰে লগত বিক্ৰিয়া কৰে বা প্ৰায়বিলাক মানে মৌলৰ লগতে বিক্ৰিয়া কৰে এই ধাতুটোৱে। এই ধাতুটোৰ নাম কি বাৰু? জানেনে আপোনালোকে? এই ধাতুটোৰ নাম হৈছে পটাছিয়াম। অৰ্থাৎ পটাছিয়াম হৈছে আটাইতকৈ সক্ৰিয় ধাতু। ঠিক আছে, এতিয়া আহোঁ আমি তাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ। পৰৱৰ্তী প্ৰশ্নটি হৈছে লোট মামৰে ধৰিবলৈ কিহৰ আৱশ্যক হয়? লোট মামৰে ধৰিবলৈ কিহৰ আৱশ্যক হয়? উত্তৰটি হৈছে অক্সিজেন আৰু পানী দুয়োটাৰে আৱশ্যক হয়। কিহৰ আৱশ্যক হয়? অক্সিজেন আৰু পানী দুয়োটাৰে আৱশ্যক হয়। ঠিক আছে বন্ধুসকল, আমি আহোঁ তাৰ নেক্সট প্ৰশ্নটিলৈ। সেই প্ৰশ্নটি হৈছে পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি? পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি? উত্তৰটি হৈছে এলুমিনিয়াম। অৰ্থাৎ এলুমিনিয়াম ধাতুটো পৃথিৱীৰ খোলাটোত আমি সৰ্বাধিক পৰিমাণে পাওঁ বা পাব পাৰোঁ। ঠিক আছে, ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ কি? এনে এবিধ সংকৰ ধাতুৰ নাম আমাক মানে সুধিছে, যিটো উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। উত্তৰটো হ'ব কি? ডুৰ এলুমিন। কি হ'ব উত্তৰটো? ডুৰ এলুমিন। এই ডুৰ এলুমিন নামৰ সংকৰ ধাতুটো উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে কাৰ্বন পৰমাণুবোৰে পৰস্পৰে পৰস্পৰক শৃংখলযুক্ত কৰাৰ ক্ষমতা কি বুলি কোৱা হয়? একচুৱেলি এইটো ক্ষমতাক হ'ব লাগিছিল। ঠিক আছে বাৰু, আমাৰ প্ৰশ্নটি হৈছে এনেকুৱা, কাৰ্বন পৰমাণুবোৰে পৰস্পৰে পৰস্পৰক শৃংখলযুক্ত কৰাৰ ক্ষমতাক কি বুলি কোৱা হয়? উত্তৰটি হৈছে কেটিনেশ্যন। অ'কে, কেটিনেশ্যন ক্ষমতা বুলি কোৱা হয়, যিটো ক্ষমতাৰ কাৰণে কাৰ্বন পৰমাণুবোৰে পৰস্পৰে পৰস্পৰৰ লগত শৃংখল গঠন কৰে। ঠিক আছে বন্ধুসকল, প্ৰশ্নবোৰ যদিও দেখাত মানে সহজ যেন লাগে, তথাপি এইবোৰ যেতিয়া মানে এক্সামত আহি যায় তেতিয়া আমাৰ মানে কনফিউজ হৈ যায়, কাৰণ তাত 4টাকৈ অপশ্যন দিয়া থাকে। গতিকে আমি সেই 4টা অপশ্যনৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাত অসমৰ্থ হওঁ। গতিকে আপোনালোকে যদি এইকেইটা প্ৰশ্ন আৰু উত্তৰ ভালদৰে মনত ৰাখে, তেনেহ'লে আপোনালোকৰ ৰেলৱে গ্ৰুপ ডি এক্সামত আহিবলগীয়া প্ৰশ্নবোৰ উত্তৰসমূহ কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগিব। আৰু ইয়াৰে প্ৰশ্নটি হৈছে তাৰ নেক্সট প্ৰশ্নটি হৈছে কমেও এটা ত্ৰিবান্ধনি থকা হাইড্ৰ'কাৰ্বনক কি বুলি কোৱা হয়? কমেও এটা ত্ৰিবান্ধনি থকা হাইড্ৰ'কাৰ্বনক কি বোলা হয়? উত্তৰটি হ'ব এলকাইন। অৰ্থাৎ এলকাইনত কমেও এটা ত্ৰিবান্ধনি থাকে।
আৰু হাইড্ৰকাৰ্বনৰ এটা ভাগ হৈছে এলকাইন আৰু ইয়াত কমেও এটা ত্ৰিবান্ধনী থাকে ঠিক আছে বন্ধুসকল তাৰপিছত আমি আহোঁ তাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ প্ৰশ্নটি হৈছে শিখাৰ কোনটো মণ্ডলে সৰ্বাধিক তাপ উৎপন্ন কৰে শিখাৰ কোনটো মণ্ডলে সৰ্বাধিক তাপ উৎপন্ন কৰে মানে শিখা মানে আৰু ইয়াত জুই শিখাৰ কথা কোৱা হৈছে জুই শিখাৰ মানে কোনটো মণ্ডলে মানে কোনটো ভাগে সৰ্বাধিক তাপ উৎপন্ন কৰে উত্তৰটো হ'ব দীপ্তিহীন মণ্ডল যিটো মানে অংশৰ পৰা কম পৰিমাণে পোহৰ ওলাই সেই অংশটোৱে সৰ্বাধিক তাপ উৎপন্ন কৰে অৰ্থাৎ দীপ্তিহীন মণ্ডলে সৰ্বাধিক তাপ উৎপন্ন কৰে আমি আহোঁ তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ পৰৱৰ্তী প্ৰশ্নটো হৈছে মুক্ত শৃংখল সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক কি বোলা হয় মুক্ত শৃংখল সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক কি বোলা হয় উত্তৰটো হ'ব পেৰাফিন অৰ্থাৎ মুক্ত শৃংখল সংপৃক্ত হাইড্ৰকাৰ্বনবোৰক আমি পেৰাফিন বুলি জানো বা পেৰাফিন বুলি কোৱা হয় বন্ধুসকল তাৰ আমাৰ প্ৰশ্নটোৰ তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে উচ্চ আণৱিক ভৰৰ জৈৱ যৌগ এটাত তাপ প্ৰয়োগ কৰি ভঙা প্ৰক্ৰিয়াক কি বোলা হয় উচ্চ আণৱিক ভৰৰ জৈৱ যৌগ এটাত তাপ প্ৰয়োগ কৰি ভঙা প্ৰক্ৰিয়াক কি বোলা হয় উত্তৰটো হ'ব ক্ৰেকিং অৰ্থাৎ এই ক্ৰেকিং প্ৰক্ৰিয়াটোৰ দ্বাৰা উচ্চ আণৱিক ভৰ জৈৱ যৌগ এটাত তাপ প্ৰয়োগ কৰি আমি তাক ভাঙিব পাৰোঁ ঠিক আছে বন্ধুসকল ক্ৰেকিং হৈছে সেই প্ৰক্ৰিয়াটো বন্ধুসকল ইয়াৰ পিছত আমি আহোঁ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌলটো কি আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌলটো কি মানে কোনটো মৌলই ৰাসায়নিক বিক্ৰিয়াৰ সময়ত ইলেক্ট্ৰন বেছিকৈ এৰি দিয়াৰ ক্ষমতাটো বেছি আছে আমি অৰ্থাৎ তাকে আমি কি বুলি কওঁ বিদ্যুৎ ঋণাত্মক বুলি কওঁ অৰ্থাৎ এতিয়া সেই মৌলটোৰ নাম হৈছে ফ্ল'ৰিন হৈছে সেই নিৰ্দিষ্ট মৌলটো যিটো বেছি বিদ্যুৎ ঋণাত্মক মৌল বন্ধুসকল আমি তাৰপিছত আহোঁ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে কোনটো বেছি সুস্থিৰ নাইট্ৰজেন অণু নে নাইট্ৰজেন পৰমাণু আমাক সোধা হৈছে কোনটো বেছি সুস্থিৰ মানে কোনটোৱে বেছিকৈ বিক্ৰিয়া নকৰা মানে হৈছে সুস্থিৰ ঠিক আছে বন্ধুসকল আমাক সোধা হৈছে কোনটো বেছি সুস্থিৰ দুটা অপশ্যন দিয়া আছে অপশ্যন দুটা হৈছে নাইট্ৰজেন অণু নে নাইট্ৰজেন পৰমাণু উত্তৰটো হ'ব নাইট্ৰজেন অণু অৰ্থাৎ নাইট্ৰজেন অণু বেছি সুস্থিৰ নাইট্ৰজেন পৰমাণুতকৈ পৰৱৰ্তী প্ৰশ্নটি হৈছে নাইট্ৰজেনৰ অণুৰ কি বান্ধনি থাকে নাইট্ৰজেনৰ অণুৰ কি বান্ধনি থাকে অৰ্থাৎ কি বান্ধনিৰ সহায়ত নাইট্ৰজেন অণু বান্ধ খাই থাকে উত্তৰটি হ'ব ত্ৰিসহযোজী বান্ধনিৰ দ্বাৰা নাইট্ৰজেনৰ অণুবোৰ বান্ধ খাই থাকে ত্ৰিসহযোজী বান্ধনি অৰ্থাৎ 3 বন্ড বুলি কোৱা হয় ইয়াৰে এতিয়া আমি চাম তাৰ আটাইতকৈ আমাৰ মানে এই ভিডিঅ'টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মানে যিটো মানে ৰেলৱেৰ গ্ৰুপ ডি পৰীক্ষাবোৰত আগতে বহুত আহিছিল আৰু এতিয়াও অহাৰ সম্ভাৱনা বহুত বেছি এই প্ৰশ্নটি হৈছে আটাইতকৈ পাতল মৌলটো কি উত্তৰটো হ'ব হাইড্ৰজেন আটাইতকৈ পাতল মৌলটো হৈছে হাইড্ৰজেন যাৰ মানে ৰাসায়নিক সংকেতটো হৈছে H ঠিক আছে বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅ'টো যদি ভাবে যে আপোনালোকে বেলেগ মানে আপোনাৰ কোনোবা বন্ধু বান্ধৱী আছে তেনেহ'লে তেওঁলোকলৈ মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই ভিডিঅ'টো চাই উপকৃত হয় আৰু আপোনালোক সকলোলৈকে ৰেলৱে গ্ৰুপ ডি এক্সামলৈ শুভেচ্ছা আগতীয়াকৈ জনালোঁ আৰু কথা এটা কৈ থওঁ এনেকুৱা ভিডিঅ' আৰু বহুতো দি থকা হ'ব এই চেনেলটোত গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে ন'টিফিকেশ্যনবোৰ সময়মতে পাই থাকিব আৰু আপোনালোকে কিছু পৰিমাণে হ'লেও বিজ্ঞানৰ এই প্ৰশ্নসমূহ চাই উপকৃত হ'ব পাৰিব গতিকে অনুগ্ৰহ কৰি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰিবলৈ নাপাহৰিব লগতে যদি কিবা অসুবিধা বা পাইছে বিজ্ঞানৰ প্ৰশ্নবোৰ বা চিলেবাছসমূহক লৈ তেনেহ'লে কমেণ্ট কৰি জনাব আজিলৈ ইমানেই
ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।